হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল ষ্টাডি মেটেৰিয়েলছ। মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহিবলগীয়া আছাম পুলিচ DME এক্সামৰ বাবে উপযোগী হোৱাকৈ আছাম জিকে দুটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আনিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। তেন্তে ব'লক ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হ'ল? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 1973। যিহেতু মেঘালয় অসমৰ পৰা 1972 চনত পৃথক কৰা হৈছিল, সেয়েহে 1973ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ ট্ৰান্সফাৰ কৰি দিয়া হৈছিল। 2 নম্বৰ কুৱেশ্যনটো হৈছে, কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে নীলাচল পাহাৰ, অপশ্যন এ। চিতাচল পাহাৰত কোনটো মন্দিৰ অৱস্থিত আপোনালোকে জানেনে? ইয়াত নৱগ্ৰহ মন্দিৰটো আছে চিতাচল পাহাৰত। আৰু সন্ধ্যাচল পাহাৰত আছে বশিষ্ঠ আশ্ৰম। এতিয়া 3 নম্বৰ কুৱেশ্যনটো হৈছে, অসম সাহিত্য সভা প্ৰথম প্ৰতিষ্ঠা হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 1917 চনত। আৰু প্ৰথম সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছিল বাৰু? সেয়া অনুষ্ঠিত হৈছিল শিৱসাগৰত। প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল আপোনালোকে জানেনে? প্ৰথম সাহিত্য সভাৰ সভাপতি হৈছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু সম্পাদক হৈছিল শৰৎ চন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। অসমৰ কিমানখন জিলাই ভূটানৰ সৈতে ইয়াৰ সীমা ভাগ কৰে? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব 4খন। জিলাকেইখনৰ নামো মই দি দিছোঁ, আপোনালোকে চাই ল'ব জিলাকেইখন কোনকেইখন হয়। কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, এই 4খন জিলাই ভূটানৰ সৈতে ইয়াৰ সীমা ভাগ কৰে। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ কিমানখন জিলাই বাংলাদেশৰ সৈতে সীমান্ত ভাগ কৰে? ইয়াৰো কাৰেক্ট আনচাৰ হ'ব 4খন। আৰু জিলাকেইখন হৈছে কৰিমগঞ্জ, কাছাৰ, ধুবুৰী, দক্ষিণ চালমৰা, মানকাছাৰ। জিলাকেইখনৰ নামো মই লিখি দিছোঁ, আপোনালোকে এইবোৰ চাই ল'ব ধুনীয়াকৈ। 6 নম্বৰ কুৱেশ্যনটো হৈছে, কোনখন চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল? তলত উল্লেখিত কৰা কোনখন চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল আপোনালোকে জনাওকচোন। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব স্বৰ্ণগিৰি। স্বৰ্ণগিৰি পাহাৰ হৈছে চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী। চুতীয়া ৰাজ্যৰ একেবাৰে শেষৰজন ৰজাৰ নাম কি আছিলে আপোনালোকে জানেনে বাৰু? একেবাৰে শেষৰজন ৰজা হৈছে নীতিপাল আৰু তেওঁৰ পত্নী আছিল বীৰ সাধনী। যেতিয়া আহোমে চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিল, তেতিয়া সতী সাধনীয়ে কোনটো পাহাৰৰ পৰা বাৰু জঁপিয়াই আত্মহত্যা কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব শদিয়াৰ চন্দ্ৰগিৰি পাহাৰ। 7 নম্বৰ কুৱেশ্যনটো হৈছে, মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হয়? কিমান চনত ফাঁচি দিয়া হৈছিল মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক? ইয়াৰ আনচাৰ হ'ব 1 নম্বৰ ক, 26 জানুৱাৰী 1858 চনত। মণিৰাম দেৱান হৈছে অসমৰ প্ৰথমজন চাহ খেতিয়ক। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে, দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব মামণি ৰয়চম গোস্বামী। মামণি ৰয়চম গোস্বামীৰ প্ৰকৃত নাম হৈছে ইন্দিৰা গোস্বামী। তেখেতে লিখা উপন্যাস কেইখন হৈছে মামৰে ধৰা তৰোৱাল, দঁতাল হাতী, উঁয়ে খোৱা আওদা। এই উপন্যাস কেইখন ইম্পৰ্টেণ্ট হয়, বাৰে বাৰে কুৱেশ্যন অহা দেখিবলৈ পোৱা যায় যে মামৰে ধৰা তৰোৱাল উপন্যাসখন কোনে লিখিছিল, এই কুৱেশ্যনটো বাৰে বাৰে এক্সামত আহি থাকে, আপোনালোকে চাই থ'ব এইবোৰ। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে মামণি ৰয়চম গোস্বামী। 9 নম্বৰ কুৱেশ্যনটো হৈছে, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত। নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত, এইটো আপোনালোকক ক'লোৱেই মই। 10 নম্বৰ কুৱেশ্যনটো হৈছে, সাহিত্য একাডেমি এৱাৰ্ড পোৱা প্ৰথমখন উপন্যাস কি?
সাহিত্য একাডেমি এৱাৰ্ড পোৱা প্ৰথমখন উপন্যাস হৈছে এই ইয়াৰো ইংগম। এইটো আচলতে বহুতৰে কনফিউজ লাগে। এতিয়া সাহিত্য একাডেমি বঁটা পোৱা প্ৰথমখন কবিতা পুথি বুলি ক'লে সেয়া হ'ব বনফুল, আৰু লিখিছিলে যতীন্দ্ৰনাথ দুৱৰা। কিন্তু এই কুৱেশ্যনটো যিহেতু উপন্যাস সুধিছে, সেয়েহে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ইয়াৰো ইংগম, আৰু ইয়াৰ লেখক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এই ককা দেউতাৰ হাড় গ্ৰন্থখন লিখিছিলে নৱকান্ত বৰুৱাই, আৰু পিতা পুত্ৰ লিখিছিল হোমেন বৰগোহাঁই, আৰু কদম কলি লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱা। মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। এই মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত আৰম্ভ হৈছিল কওকচোন? মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল লক্ষ্মী সিংহৰ দিনত। আৰু আহোম সাম্ৰাজ্যৰ একেবাৰে শেষৰজন ৰজা হৈছে পুৰন্দৰ সিংহ। আৰু আহোম সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল এইটো জানে, চুকাফা। এতিয়া একেবাৰে শেষৰটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কোনজন আহোম ৰজাৰ ৰাজত্বকাল আটাইতকৈ কম আছিল? মাত্ৰ 21 দিনৰ। এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, চামগুৰিয়া ৰজা। এই যে দেখিছে আপোনালোকে অপশ্যন এ, গোবৰ ৰজা। গোবৰ ৰজাৰ পুত্ৰ কোন আছিল বাৰু? গদাধৰ সিংহ হৈছে গোবৰ ৰজাৰ পুত্ৰ। গদাধৰ সিংহই ধোদৰ আলি নিৰ্মাণ কৰাইছিল। ধোদৰ আলিটো ক'ৰ পৰা ক'লৈকে আছে আপোনালোকে জনাবচোন। আৰু এই গদাধৰ সিংহৰ জয়মতীৰ পুত্ৰ হৈছে লাই আৰু লেছাই। লাইক ডাঙৰ হৈ ৰুদ্ৰসিংহ নামে জনা যায়। এইবিলাকতো আপোনালোকে জানেই আৰু। ঠিক আছে তেন্তে আজিলৈ ইমানে। আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, মোৰ নতুন ভিডিঅ'বোৰ আগতীয়াকৈ পাবৰ বাবে। ধন্যবাদ।